সাৱধান, আপুনি যিমানেই পাৰফেক্ট হ'বলৈ চেষ্টা কৰিব, আপোনাৰ মগজুৱে সিমানেই বেছিকৈ কেৱল খুঁতবোৰহে বিচাৰি পাব। ই এক বৈজ্ঞানিক সত্য। বলিউডৰ ছুপাৰষ্টাৰ আমিৰ খানক গোটেই দেশে মিষ্টাৰ পাৰফেকশ্যনিষ্ট বুলি চিনি পায়। কিন্তু আমোদজনক কথাটো হ'ল আমিৰ খানে নিজেই কয় যে পাৰফেকশ্যন বা নিখুঁততা বুলি এই পৃথিৱীত একোৱেই নাই, ই এক ভ্ৰমহে মাত্ৰ। তেওঁ কয় যে আমি নিখুঁত হোৱাতকৈ কামটো কৰি আনন্দ পোৱাটোহে বেছি দৰকাৰী। কিন্তু কি হয় যেতিয়া নিখুঁত হোৱাৰ নিচাটো এটা মানসিক ৰোগত পৰিণত হয়? আজি মই আমাৰ গুৱাহাটীৰ য়াকুত ৱেলবিং চেণ্টাৰত লৈ অহা এগৰাকী মহিলাৰ কাহিনী ক'ম। 25 বছৰ ধৰি কেৱল এক চাফ চিকুণতাৰ নামত নিজৰ পৰিয়ালৰ জীৱন নৰকসদৃশ কৰি তুলিছিল। মনোবিজ্ঞানৰ মতে অতিমাত্ৰাত নিখুঁত হোৱাৰ চেষ্টা কৰিলে আমাৰ মগজুৰ থ্ৰেট ৰেছপন্স ট্ৰিগাৰ হয়। যেতিয়া আপুনি অতিমাত্ৰা বিশ্লেষণ বা অভাৰ থিংকিং কৰে, মগজুত কৰ্টিচল নামৰ এবিধ ষ্ট্ৰেছ হৰম'ন নিঃসৰণ হয়। ই আপোনাৰ সৃজনশীলতা মানে ক্ৰিয়েটিভিটি কমাই পেলায় আৰু আপোনাক এটা দুশ্চিন্তাৰ চক্ৰত আবদ্ধ কৰি ৰাখে। শেহতীয়াকৈ আমাৰ গুৱাহাটীৰ কেন্দ্ৰলৈ এজন ব্যক্তিয়ে তেওঁৰ 50 বছৰীয়া পত্নীক লৈ আহিছিল। যোৱা 25 বছৰ ধৰি তেওঁৰ পত্নীৰ একমাত্ৰ ধ্যান আছিল ঘৰখন নিখুঁত কৰি ৰখা। সামান্য ধূলিকণা এটা দেখিলেও তেওঁৰ মগজুৱে তাক এটা ডাঙৰ বিপদ হিচাপে গণ্য কৰিছিল। ফলত তেওঁৰ স্বামী আৰু সন্তানে ঘৰখনত এটা মুহূৰ্তও শান্তিৰে থাকিব নোৱাৰা হৈছিল। ঘৰখন থকা ঠাই হোৱাৰ পৰিৱৰ্তে এখন ৰণক্ষেত্ৰ হৈ পৰিছিল। তেওঁৰ এই পাৰফেকশ্যনিজম স্বভাৱে পৰিয়ালটোৰ মানসিক স্বাস্থ্য ধ্বংস কৰি পেলাইছিল। তেওঁ বুজি পোৱা নাছিল যে তেওঁ বস্তু চফা কৰাৰ নামত আচলতে নিজৰ সুখবোৰহে চফা কৰি আছিলে। য়াকুত ৱেলবিং চেণ্টাৰত আমি তেওঁক কিছুমান নিউৰোচাইন্স ভিত্তিক কৌশল শিকালোঁ। ৰিয়েলিষ্টিক ষ্টেণ্ডাৰ্ড। আমি তেওঁক বুজালোঁ যে ঘৰ এখন মিউজিয়াম নহয়। ফ'কাছ অন প্ৰগ্ৰেছন। 100% নিখুঁত হোৱাতকৈ কামটোত হোৱা অগ্ৰগতিৰ গুৰুত্ব দিবলৈ শিকালোঁ। মাইণ্ডফুলনেছ এণ্ড ৰিফ্ৰেমিং। আমি তেওঁৰ মগজুক প্ৰশিক্ষণ দিলোঁ যাতে তেওঁ ভুলবোৰ চোৱাৰ পৰিৱৰ্তে পৰিয়ালৰ হাঁহিবোৰ চাবলৈ শিকে। এনেদৰেই 25 বছৰীয়া কলা অধ্যায়ৰ সমাপ্তি ঘটিল আৰু তেওঁৰ ঘৰলৈ শান্তি ঘূৰি আহিল। মনত ৰাখিব, জীৱনটো নিখুঁত বা পাৰফেক্ট কৰাৰ কোনো প্ৰয়োজন নাই। প্ৰয়োজন কেৱল ইয়াক আনন্দেৰে জীয়াই থকাৰ। যদি আপুনিও এনেধৰণৰ মানসিক চাপ বা অভাৰ থিংকিঙক ভুগিছে, তেন্তে আজিৰ পৰাই নিজৰ মগজুক সঠিক প্ৰশিক্ষণ দিয়া খুবেই জৰুৰী। এতিয়াই এটা কাম কৰিব পাৰে। যদি আপোনাৰ নিজৰ মগজুৰ ক্ষমতা বৃদ্ধি কৰিব বিচাৰিছে আৰু মানসিক যন্ত্ৰণাৰ পৰা মুক্তি পাব বিচাৰে, তেন্তে আমাৰ এই চেনেল নিউৰো মাষ্টাৰ আছাম ছাবস্ক্ৰাইব কৰক। কাৰণ আমি ইয়াত আপোনাৰ মগজুক ৰিৱেৰ কৰি এজন নতুন মানুহ হিচাপে গঢ়ি তুলিবলৈ বৈজ্ঞানিক পদ্ধতিৰে আগবঢ়াওঁ।
যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰক আৰু সেইজন বন্ধুক শ্বেয়াৰ কৰক যিয়ে অতিমাত্ৰা চিন্তা মনত ৰাখিব মগজু সলনি কৰক জীৱন এনেই সলনি হ'ব। ধন্যবাদ।